জৰাগুৰিত অনুষ্ঠিত হৈছে ৪২ সংখ্যক সদৌ মিছামৰা আঞ্চলিক মহাপালনাম। অসমৰ ইতিহাসত বৃহত্তম অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ অৰিহণা আগবঢ়োৱা মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টি অসমৰ আপুৰুগীয়া মহাপালনাম অসমীয়া সমাজ জীৱনৰ এক জাতীয় মহামৈত্ৰী আধ্যাত্মিক অনুষ্ঠান। গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰি সাগৰপাম নামঘৰ সেউজপুৰত ৮ৰ পৰা 10 ফেব্ৰুৱাৰী তাৰিখলৈ অনুষ্ঠিত হৈছে এই মহাপালনাম। অসমীয়া জাতিৰ সামূহিক ভেটি নিৰ্মাণ কৰি জাতিৰ মেৰুদণ্ড সুদৃঢ় কৰাৰ লক্ষ্য আগত ৰাখিয়েই জৰাগুৰিবাসী ৰাইজৰ সহযোগত ৪২ সংখ্যক সদৌ মিছামৰা আঞ্চলিক মহাপালনাম ভাগি অনুষ্ঠিত কৰা হৈছে। ভক্তিৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল। বিভিন্ন অঞ্চলৰ ভক্তসকল আহি মহাপালনাম ভাগত একাত্মভাৱে বিলীন হৈছে। মহানুভৱতা দেখাম বুলি ভাবি আমি আজি এই পালনাম ভাগি ৪২ সংখ্যক পালনাম ভাগি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। ইয়াত আপ্যায়ন কৰোঁতে কোনোবা যদি ইয়াত ভকত বৈষ্ণৱে অসুবিধা পায় আমাৰ সেইটোৰ ওপৰত বিশেষ চিন্তা আৰু অন্যহাতে আমাৰ যাতায়াতী ব্যৱস্থা তেনেই নিম্নমানৰ, সেয়েহে আমি সেই সম্পৰ্কে আপোনাক খবৰ জনাইছোঁ যাতে এই আমাৰ যাতায়াতী ব্যৱস্থা পথ সুৰক্ষাটো কৰি দিলে আমি খুব স্থানীয় ৰাইজৰ এই আমন্ত্ৰণ আকুণ্ঠ আহ্বান ইয়ালৈ পালনাম ভাগি আহিব লাগে, সেই উদ্দেশ্যে পালনাম ভাগি ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু আমি ভাবোঁ পালনামৰ যোগেদি মিছামৰা মৌজাটোৰ বৃহত্তৰ মিছামৰা মৌজাটোৰ যিমানখিনি গাঁও আছে সেই গাঁওসমূহৰ ধৰ্মীয় ৰাইজসকল একত্ৰিত হোৱাৰ এইটো আমাৰ প্ৰচেষ্টা। আৰু আমি এই ধৰ্মীয় অনুষ্ঠানটিৰ যোগেদি সদৌ মিছামৰাবাসী ৰাইজৰ একতা আৰু মনৰ যি ধৰ্মীয় ভাৱ আছে সেইখিনি প্ৰকাশ হওক আৰু যুৱকসকলৰ যি মনত আহ্বান আছে ধৰ্মৰ প্ৰতি সেইখিনিও প্ৰকট হওক, সেয়া আশা আমি কৰোঁ। দেৰগাঁৱৰ পৰা বিদ্যাং বৰদলৈৰ প্ৰতিবেদন, কাজিৰঙা টাইমছ।